গুড মৰ্ণিং বন্ধুসকল, সবে আশা কৰিছোঁ ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। তো আজি এতিয়া ভিডিঅ'টো অন কৰিলোঁ ৰাতিপুৱাৰ পৰাই। তো এয়া চাবলৈ পাইছে বতৰটো ইমান বেয়া কৰিছে। তো আজি খুব বতাহও মাৰি আছে ৰাতিপুৱাৰ পৰা আৰু বৰষুণো পৰি আছে। তো বতৰৰ অৱস্থা সিমান এটা ভাল নহয়। চাবলৈ পাইছে কেনেকুৱা বতাহ মেলি আছে, লগতে বৰষুণো পৰি আছে। দেখিবলৈ পাইছে ন, বতৰটো একদম মানে মেঘ মেঘ কৰি আছে। তই দেখিবলৈ পাইছে মোৰ গেটৰ সন্মুখতে বালি পৰি আছে আৰু সেইটো চাইডে ইটা পৰি আছে। তামোল গছৰ চাইডেদি দেখিবলৈ পাইছে আপোনালোকে, ইটাও পৰিছে, বালিও পৰিছে, চিমেণ্টো পৰিছে। কিন্তু মিস্ত্ৰী ৰাতিপুৱাই এয়া বস্তু থৈ পিনে বান্ধি বুন্ধি থৈ পিনে মিস্ত্ৰীকেইটা পলালে। মিস্ত্ৰীকেইটা কাম নকৰে, সেইকেইটাই নোৱাৰে বোলে তেনেকৈ কাম কৰিবলৈ। তো কালি মোক কৈছিলে, তেওঁ মই বুজাই দিলোঁ যে ভালকৈ তহঁতে এনেকৈ এনেকৈ কৰ বুলিকৈ। সিহঁতে পলাই দিলে মিস্ত্ৰীকেইটা। তো এতিয়া চাওঁ কি কৰে। সিহঁতে বস্তু থৈ গৈছে, ল'বতো আহিবই। তো এতিয়া চাওঁ, লগত থাকক, চাই থাকক ভিডিঅ'টো। তো বন্ধুসকল, আকৌ আহি গ'লোঁ আপোনালোকৰ ওচৰলৈ। তো ৰাতিপুৱা সদায় ভাবোঁ মই ভিডিঅ'টো বনাম বুলিকৈ ভিডিঅ'টো অন কৰোঁ ঠিকেই। ভিডিঅ'টো কৰাৰ পিছতে মোৰ আৰু কেমেৰাৰ ওচৰত কেমেৰা ধৰিবলৈ মানুহ নাথাকে। তো সেইটো কাৰণে মই একো কৰিব নোৱাৰোঁ। তো সেইটো কাৰণে ৰাতিপুৱা ভাগৰ কামখিনি বা ৰাতিপুৱা ভাগৰ হেৰিখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলগীয়া একোৱেই কৰিব পৰা নাই ইমান দিনে মোৰ। আৰু ভিডিঅ'টো মই কমপ্লিট আপোনালোকলৈ দিব পৰা নাই। কিহৰ কাৰণে দিব পৰা নাই সেইটো আপোনালোকৰ ওচৰত ক'বলৈ আহিছোঁ। তো মই এইটো কাৰণে দিব পৰা নাই, মই অলপমান ঘৰুৱা প্ৰব্লেম আছিলে, সেইটো কাৰণে। আৰু আপোনালোকেতো ভিডিঅ' মাৰ মাধ্যমেৰে আপোনালোকে দেখাই পাইছে মই ঘৰ বনাই আছোঁ। তো ঘৰৰ কিছুমান কামৰ কাৰণে মই বালি চিমেণ্ট ৰদ চদ এইবিলাক চব পেলোৱা আছে। তো মিস্ত্ৰীবিলাকৰ কাৰণে মিস্ত্ৰীবিলাক আহে আকৌ গুচি যায়। সেইটো কাৰণে মই বস্তুখিনি এতিয়া বেয়া হ'বলৈ ধৰিছে। সেইবিলাক টেনশ্যনতে মোৰ অলপমান প্ৰব্লেম হৈ গৈছে। আৰু ঘৰত মাজতে আলহীও আহিছিলে। তো আলহীৰ কাৰণেও মই কিছুমান ভিডিঅ' বনাব পৰা নাই, দিব পৰা নাই। তো সেইটো কাৰণে আপোনালোকৰ লগত আজি আকৌ সেইখিনি কথা কৈ দিছোঁ। তো আজি আকৌ ভাবিছোঁ যে ভিডিঅ'বিলাক আপোনালোকৰ লগত সদায় শ্বেয়াৰ কৰিম, কমপ্লিট ভিডিঅ'টো বনাই পিনে আপোনালোকক দিম বুলি ভাবিছোঁ। তো আজি এতিয়া আহি গ'লোঁ এতিয়া ভাত বনাবলৈ। তো ভাত গৰমটো এনেকুৱা গৰম পৰিছে, ইয়াত বৰষুণো দি আছে। যোৱা ৰাতিৰ পৰা বৰষুণ চলিছে ইয়াতে, ধুমুহা আৰু বতাহও হৈ আছে। তো ক'ত ক'ত বৰষুণ হৈছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আমাৰ ইয়াত গুৱাহাটীতে বহুতেই বৰষুণ। আৰু এতিয়া মই ভাত বনাবলৈ আহিলোঁ। আজি বনাম মই কোমোৰা ভাজি বনাম আৰু মাংস বনাম, চিকেন বনাম। তো মাংসটো দোকানৰ পৰা কাটি আনিছে, ড্ৰেছিং কৰি কাটি মেলি আনিছে। তো কোমোৰা ভাজি আৰু মাংস বনাম, চিকেন বনাম। তো চবখিনি বস্তু মই ৰেডি কৰি লৈছোঁ। আপোনালোকৰ লগত এতিয়া বনোৱাটো শ্বেয়াৰ কৰিম। তো লগত থাকক, মই ভিডিঅ'টো চাই থাকক। তো এয়া মোৰ ভাত হৈ গৈছে। এইপিনে ভাতটো বনাই দিলোঁ, আপোনালোকৰ লগত কথা পাতি থাকোঁতে ভাতটো পাতি দিছোঁ। তো ভাতটো হৈ গৈছে আৰু এইপিনে বাকী যোগাৰখিনিও কৰি লৈছোঁ। এয়া মাংস ধুই মেলি ধুনীয়াকৈ চফা কৰি লৈছোঁ। তাৰপিছতে এয়া কোমোৰা কাটি ৰাখিছোঁ, কোমোৰাটো ভাজি কৰিম। আৰু আলু কাটি ৰাখিছোঁ, মাংস দিবলৈ পিঁয়াজ জলকীয়া এইবিলাক চব ৰেডি কৰি ৰাখিছোঁ। তো এতিয়া এইপিনে কেৰাহীও গৰম হ'বলৈ দিছোঁ, কেৰাহীও গৰম হৈ গৈছে। তো এতিয়া বনাম, তো লগত থাকক, চাই থাকক। তো এয়া তেল দি দিছোঁ কেৰাহীত আৰু এইপিনে মই কোমোৰাখিনি ভাজি কৰিম। নিমখ দি দিলোঁ আৰু এইপিনে অকণমান হালধি দি দিছোঁ। নিমখ হালধি দি পিনে এনেকৈ সানি লওঁ। আপোনালোকে এনেকৈ খায়নে বাৰু? আমিতো এনেকৈয়ে খাওঁ কেতিয়াবা, গৰম গৰম ভাতৰ লগত, দাইল ভাতৰ লগত কেতিয়াবা খাই ভাল লাগে। কিন্তু আজি মইতো দালি নবনালোঁ, আজি মই চিকেন বনাম। তো এইটো মই ডাইৰেক্ট তেলত ভাজিম এতিয়া। কোনে কোনে এনেকৈ খায়
কমেণ্টত জনাবলৈ নাপাহৰিব, কমেণ্টত জনাব। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই পিনে ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ছাবস্ক্ৰাইব নকৰিলে মই আগবাঢ়িবলৈ মানে অলপ দিগদাৰ হয়। আপোনালোকে অলপ মোৰ ভিডিঅ'টো চাই পিনে ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তো এয়া মই কোমোৰাখিনি দি দিলোঁ। প্লিজ আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়াহে মই ভিডিঅ'বিলাক আগলৈকে আৰু ধুনীয়াকৈ কৰিবলৈ উৎসাহ পাওঁ। তো ভিডিঅ' কৰিবৰ কাৰণে মানুহৰ মানে ছাবস্ক্ৰাইবটো বহুত জৰুৰী হয়, আপোনালোকে জানেই। তো সেইটো কাৰণে ছাবস্ক্ৰাইবটো নকৰাকৈ নাথাকিবই। ভিডিঅ'টোৰ লগত চাই মেলি আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি আপোনালোকে প্ৰেছ কৰি দিব। তো এয়াই মই কোমোৰা ভাজিটো পাতি দিছোঁ। এতিয়া কোমোৰা ভাজিটো হৈ গ'লে মাংসটো বহা। ভাতটো হৈয়ে গৈছে। তো লগত থাকক, চাই থাকক। কোমোৰাটো ভাজি হৈ গৈছে। আৰু কালি এয়া মাছৰ কণী বৰাবোৰ আছিলে, ভাজি থৈছিলোঁ। সেয়া বৰাবোৰ এনেকৈয়ে আছে। তো ইটোও গৰম কৰি ল'ম আজি। তো আজিৰ ৰেচিপি এয়াই, বেছি একো নবনাওঁ আৰু কিমাননো বনাই থাকিম। সেইটো কাৰণে বোলো আৰু একো নবনাওঁ, সেয়ে চাই। এটা চাইড হৈ গৈছে, উলটাই মেলি দিছোঁ। এনেকৈ কোনে কোনে খায় বাৰু কমেণ্টত জনাবলৈ নাপাহৰিব। কোমোৰা ভাজিটো তো এয়া মোৰ কোমোৰা ভাজিখিনি হৈ গৈছে। কোমোৰা ভাজিখিনি এতিয়া নমাই ল'ম। কোমোৰা ভাজিখিনি নমাই ল'লোঁ। তো এয়া তেলতে মই মাংসৰ কাৰণে আলু ভাজি ল'ম। মই আলুখিনি ভাজি লওঁ। এতিয়া মাংসত দিবলৈ আলুটো ভাজি নল'লে ভাল নালাগে। অকণমান হালধি দিছোঁ, অকণমান নিমখ দি পিনে এতিয়া আলুটো ভাজি লৈছোঁ। আলু ভাজিখিনি হৈ গৈছে। আলু ভাজিখিনি নমাই ল'ম এতিয়া। গোটা জিৰা আৰু তেজপাত দি দিছোঁ তেলতে। কাটি ৰখা পিঁয়াজখিনি দি দিলোঁ। ঘৰৰ কাম কৰিব লাগে, বৰষুণৰ বতৰ, যি নহয় গৰম, লেবাৰ মিস্ত্ৰী নহা হৈছে, নিজে কাম কৰিব লগা হৈছে। তো এয়া দেখিবই পাইছে, আমি নিজে কাম কৰিছোঁ। চাই থাকক, মই কাম কৰোঁ। তো আজি মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে, ছাবস্ক্ৰাইব কমেণ্ট কৰিবলৈ নাপাহৰিব।